নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। বন্ধুসকল, আজি আমি এটা নতুন কভাৰ চঙৰ কাৰণে গৈ আছোঁ। কভাৰ চঙৰ আপোনালোকক গোটেই বিহাইণ্ড দ্য চিনখিনি দেখাম। যদি ভিডিঅ'টো ভাল লাগে শেষলৈকে চাব। আৰু এইটো কভাৰ চং কৰি আছে সৌৰভজ্যোতি বৰা, আৰু তেখেতে গোটেই কভাৰ চংটো কৰিছে আৰু তাহাঁতক গোটেই টিমখিনিৰ লগত আপোনালোকক চিনাকি কৰি দিম। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এটা কথা, মোৰ এইটো নতুন চেনেল হয়, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ। তো এতিয়া কামাখ্যা মন্দিৰ আমি পালোহি, আৰু কামাখ্যা মন্দিৰ ইয়াত চিন হৈ আছে। চ' চবেই ৰেডি হৈ আছে, আৰু এইফালে মেকআপ কৰি পেলাই ৰেডি হ'ল। চ' এতিয়া চিন ষ্টাৰ্ট হৈছে, আৰু এটা চিন দেখাই আছোঁ আপোনালোকক। তো এইফালে ষ্টাৰ্ট হৈ গ'ল, চিন চলি আছে, চবৰে শ্বুট লৈ আছে। মই অলপ দেখাই আছোঁ ভিডিঅ'। এইফালে এটা কাপল ৰৈ আছে এইফালৰ পৰা, আৰু এইফালে আহি আছে, কেমেৰা ৰেডি আছে চব। চ' মন্দিৰৰ চিনটো লৈ হৈ গ'ল, এতিয়া বেলেগ এটা লোকেশ্যনত গৈ আছোঁ। আমি যোনখন জেগাত এতিয়া ভিডিঅ'টো যোনটো দেখাই আছোঁ, এইটো হৈছে বিহডুবি, আৰু শিলঘাটৰ ভিতৰুৱা জেগা অলপ, নদীৰ কাষত বিহডুবি বুলি কয় এইখন জেগা। তো এইফালে আমাৰ চলি আছে, এইফালে প্ৰেক্টিচ চলি আছে, আৰু ইফালে চাওক পানী বাঢ়িছে। চ' আমাৰ এনে লোকেশ্যন আছিলে সেইটোত, কিন্তু আমি যাব নোৱাৰিলোঁ। চ' এতিয়া এইফালে চাওক মাছ ধৰি আছে। তো আমাৰ ভিডিঅ' ইয়াত শ্বুট হৈ গ'ল, আৰু এতিয়া কেইটামান আছে শ্বট, আৰু সেইকেইটাৰ কাৰণে বেলেগ লোকেশ্যন আছে। চ' লোকেশ্যন যাম এতিয়া। তাৰ আগতে এয়া চব খানা চলি আছে, চবেই উলিয়াইছে, চবৰে হাঁহি হাঁহত পানী বাকিছে। পানী চানী বাকি গ'ল। চাহখিনি কি কাঢ়া হৈছে নেকি? চাহখিনি কাঢ়া হৈছে নেকি? কোনে বনাইছিলে? ঠিক আছে, আচ্ছা আচ্ছা, কাঢ়া খাই ভাল পোৱা। চ' গাইজ, আজি আমি হাতীমূৰা আহিছোঁ, আৰু হাতীমূৰাত আজি ছেকেণ্ড ডে। আজি ছেকেণ্ড ডে আমি গোটেইখিনি শ্বুট ল'ম। চ' ভিডিঅ'টো চাই যাব। পুৰা মেকআপ চেকআপ কৰি কিনে ৰেডি হৈ গৈছে চব। পুৰা কি ফুল চুল মাৰি লৈছে নেকি? চাওঁ চাওঁ, ঘূৰাই দিছোন মোৰটো। কেনেকুৱা লাগিছে? ফুলন দিবি। তো এইফালে এয়া কৰি আছে, শ্বট লৈ আছে ভালে। তো এতিয়া আমি বেলেগ এটা জেগা পাই গ'লোঁ, আৰু লোকেশ্যন এইফালে আছে। চ' তোমালোকক দেখাই আছোঁ। এইফালে কৰি আছে, আৰু আমি অলপ ইফালে ওলাই আহিলোঁ। আৰু মানে বহুত চেঞ্জ কৰি আছোঁ, লোকেশ্যনবিলাক বহুত চেঞ্জ কৰি আছোঁ। চ' কভাৰ চংটো ভাল হ'ব লাগিব। চ' বেষ্টৰ বেষ্ট দিব ট্ৰাই কৰিছে সৌৰভজ্যোতি বৰাই। এইটো সৌৰভে ইয়াত দেখাই আছে, কৰিঅ'গ্ৰাফ কৰি আছে সি। তো ইমান সময় যোনখিনি দেখুৱালোঁ আপোনালোকক, আৰু দেখিলে আপোনালোকে গোটেইখিনি, গোটেই কভাৰ চংটোৰ গোটেই টিমটোক আপোনালোকৰ ওচৰত চিনাকি কৰি দি আছোঁ। চ' আমাৰ গোটেই যোনটো ডাইৰেকশ্যন কৰিছে আমাৰ সৌৰভজ্যোতি বৰা। চ' এই গোটেইখিনি কৰিছে, আৰু গোটেইটো আমাৰ টিম ইয়াতে আছে। এয়া আমাৰ ভিডিঅ'গ্ৰাফাৰ, আৰু তোমালোকে নিজৰ নামটো কৈ দিয়া। এলিনা বা, তুলিকা বা, তাৰপিছত পলিবা। সৌৰভ, আপোনাৰ কভাৰ চং হৈ আছে, আৰু কভাৰ চংটোৰ বিষয়ে তুমি অলপ কৈ দিবা নেকি আমাক? নমস্কাৰ, মই সৌৰভজ্যোতি বৰা। আজি আমি কভাৰ চং এটা কৰি আছিলোঁ, আউসী জোনাক। আমি ভিডিঅ'টো ৰিলিজ দিলোঁ, কিন্তু এইখিনি কথাখিনি পিছত ৰেকৰ্ডিং কৰা হৈছে। চ' আপোনালোকে বেয়া নাপায় যাতে। আৰু মোৰ চেনেল সৌৰভ মেকঅভাৰত আপোনালোকে আউসী জোনাক ভিডিঅ'টো পাই যাব। আৰু সকলোৱে আমাক বহুত মৰম আৰু আশীৰ্বাদ দিছে। আশা কৰোঁ আৰু যাতে এনেকুৱা ভিডিঅ' বনাবলৈ আপোনালোকে উৎসাহিত কৰে। ধন্যবাদ। আৰু মানে তোমাৰ ভিডিঅ'টোৰ পৰা কেনেকুৱা আশা কৰিছা, আৰু আগলৈ ভিডিঅ'টো বনাই যাবা চাগে তেনেকুৱা? ভিডিঅ'টোৰ পৰাতো মানুহৰ সঁহাৰি পাইছোঁ। সঁহাৰিটো বাৰু দেখিছোঁ, সঁহাৰি পাইছে। আৰু মানে কি আগলৈও এনেকুৱা ভিডিঅ' এনেকুৱা লাইনত যাবা নে কি? মানে এনেকুৱা কভাৰ চঙৰ কথা কৈছোঁ। মানুহে আমাক মানে এতিয়া মৰম দিছে ন, সেই মৰমটো আমি আকৌ মানে আৰু বেছিকৈ মানে মানুহক উপস্থাপন কৰাটোলৈ চাম। আচ্ছা, আৰু নেক্সট ভিডিঅ' কেতিয়া আহিব? নেক্সট ভিডিঅ' কাম কৰি আছোঁ, ত' দিম আৰু। ঠিক আছে, থেংক ইউ। আৰু নেক্সট ভিডিঅ'টো চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া মোৰ নেক্সট ভিডিঅ'বিলাক পাই থাকিব আপোনালোকে। চেনেলৰ লিংক মোৰ ডেছক্ৰিপশ্যনত আছে, চেনেলত গৈ পেলাই ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ। দিয়া, থেংক ইউ। তো গাইজ, ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আৰু ছাবস্ক্ৰাইব কৰিবা, যিহেতু মোৰ এইটো নতুন চেনেল হয়। আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিবা। তো বাই বাই।